নমস্কাৰ, মই নাজবুল। বহুত দিন পিছত আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আমাৰ বয়স যেতিয়া বেছি হৈ যায়, যেতিয়া আমাৰ বয়সস্থ হৈ যাওঁ আমি, আমাৰ যেনেকৈ 40-45 বয়স হৈছে, তেতিয়া আমাৰ বডিটো কেনেকৈ ৰিয়েক্ট কৰে। মই কম ককা আইতাসকলৰ কাৰণে হয়, তেওঁলোকৰ ভিডিঅ'টো যদি চাই তো আপোনালোকেও এইটো মেইনটেইন কৰক, কিয়নো এইটো বহুত দৰকাৰ হয়। যেতিয়া আমাৰ বয়স বেছি হৈ যায়, তেতিয়া আমাৰ বডিটো কেনেকৈ ৰিয়েক্ট কৰে এইটো জনা বহুত দৰকাৰ। বহুতেও নাজানে চাগে, জানিব লাগে। যদি আমি বস্তুটো গম পাই যাওঁ তো আমি মেইনটেইন নিজকে কৰিব পাৰিম। তো কেনেকৈ কি কৰিব আৰু কি হয় আমাৰ 35-40 বয়স যদি আমাৰ হৈ যায়, তেতিয়া আমাৰ বডিটোৱে আমাৰ শৰীৰটো কি ৰিয়েক্ট কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। যেতিয়া আমাৰ বয়স 40 পৰা 35 হৈ যায়, তেতিয়া আমাৰ বডিৰ পৰা ষ্ট্ৰেংথ আৰু মাছল 3-5% কম হোৱা আৰম্ভ হৈ যায়। আৰু এইটো প্ৰচেছটো লাহে লাহে হয়। যদি আমি এক্সাৰচাইজ আৰু ক্ষতিকৰি ডায়েট ফ'ল' নকৰোঁ, তেনেহ'লে এইটো প্ৰচেছটো বেছি স্পীডো হ'ব পাৰে। কি কাৰণত আমাৰ মাছলটো লছ হৈ যায়। যদি আপুনি ৰেগুলাৰলি এক্সাৰচাইজ নকৰে, তেনেহ'লে আপোনাৰ মাছল লছটো বেছি স্পীডলি কম হ'ব পাৰে। এজিং প্ৰচেছ নেচাৰেলি আপোনাৰ যেতিয়া বয়স বাঢ়ি থাকিব, তেতিয়া আপোনাৰ হৰম'ন লেভেল যেনেকুৱা টেষ্টষ্টেৰন গ্ৰ'থ লেভেলটো আপোনাৰ কম হৈ থাকিব। তাৰ কাৰণে আপোনাৰ মাছল লছ হোৱাত স্পীড হ'ব, মাছল লছ হৈ থাকিব। ডায়েট্ৰি যদি আপুনি প্ৰ'টিন কমকৈ লয়, প্ৰ'টিনটো মেইনটেইন নকৰে, তেনেহ'লে আপোনাৰ মাছল লছ বেছি স্পীডকৈ হ'ব। যদি আপোনাৰ কিবা লং টাইমলৈকে বেমাৰ আছে, তেনেহ'লে আপোনাৰ মাছল লছ হোৱাত বেছি ইম্পেক্ট হ'ব পাৰে। যেনেকুৱা হাৰ্টৰ প্ৰব্লেম, ডায়েবেটিছ, বেলেগ ধৰণৰ কিবা লং টাইম বেমাৰ আছে, তেনেহ'লে আপোনাৰ মাছল লছটো বেছিকৈ হ'ব পাৰে। তো সেইটো প্ৰচেছ যদি আপুনি মেইনটেইন কৰিব খোজে, তেনেহ'লে আপোনাৰ কি কৰিব লাগিব। তো তাৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাই দিম, এইটো প্ৰচেছটো আপোনাক বেলেগকৈ ক'ম। কিন্তু এইটো 100% সঁচা কথা হয়। এইটো আপুনি অলপ মনোযোগেৰে দি পেলাই আপুনি কিবা এক্সাৰচাইজ ষ্টাৰ্ট কৰক, আৰু আপোনাৰ ডায়েট যিটো আপোনাৰ প্ৰ'টিন মেইনটেইন কৰক, খোৱা বোৱাটো মেইনটেইন ৰাখক, আপোনাৰ মাছল লছটো বহুত কম হৈ যাব। 99% মাছল লছটো কম হৈ যাব। তো মেইনটেইন কৰাটো এইটো আপোনাৰ ওপৰত। তো আপুনি নিজে এতিয়া ভাবক আপুনি কি কৰিব। তো এনেকুৱা টিপছৰ কাৰণে মোক ফ'ল' কৰক, আৰু যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক। ককা আইতা, খুৰা খুৰী, দাদা বাইদেউ চবৰ কাৰণে শ্বেয়াৰ কৰক আৰু ছাপোৰ্ট কৰক। ধন্যবাদ।